হোম কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। বহুদিন হ'ল ভিডিঅ' আগবঢ়াব পৰা নাই কাৰণ গাটো ইমান ভাল নাছিলে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি ভাবিলোঁ ৰিহানে কিতাপ পঢ়ি থকা অকণমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। মানে কিতাপ পঢ়োৱা হৈ গ'ল, এতিয়া লিখিব দিছোঁ। হাই কৈ দিয়ে বেটা। হাই। এতিয়া লিখা। চাওক আমাৰ ৰিহান বাবা লিখি আছে। কি কৰি আছে বাবা? লিখি আছোঁ। অঁ, লিখি আছে। ৰিহান বাবাৰ কিতাপ পঢ়া হৈ গ'ল, এতিয়া লিখি আছে। এনে কিন্তু ৰিহানে লিখিব খুব বেয়া পায়। আজি বহুত ভাল পাই আছে। ভাল পোৱাৰ কাৰণটো কি? কাৰণটো এতিয়া মই কৈ দিছোঁ। ৰিহানৰ আজি লিখি ভাল পোৱা মেইন কাৰণটো হৈছে এই কিতাপকেইখন। এইকেইখন দেউতাকে চাগে ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ কৰি আনিছিলে। এইকেইখন ইয়াত এলফাবেটছ আছে, ড্ৰয়িং আছে আৰু এইখন হৈছে মেথছ আৰু এইখন নাম্বাৰছ এইবিলাক আছে। তাই লিখি আছে, মানে লিখি বেছি ভাল পাইছে। এইটো পেন আছে, এইটো পেন আছে লগতে এইটো পেন। আৰু কিতাপখনৰ মেইন কথাটো হৈছে এইবিলাক যে আখৰবিলাক লিখা আছে, এইটো মই লিখি দেখুৱাইছোঁ আপোনালোকক। এনেকৈ লিখাৰ পিছত নহয় 5-10 মিনিটমান পিছত আৰু লিখাটো নাইকিয়া হৈ যায়। ৰিহান মানে খুব এক্সাইটেড আৰু কেনেকৈ কিতাপখন আৰু নতুন হৈ যায়, সেইটোৰ কাৰণে তাই লিখি খুব ভাল পাইছে। ৰিহান বেটা আপোনালোকৰ কিতাপ পঢ়িম কৈ শুনাব। কোৱা বেটা। হাই। হাই কোৱা জল্দি জল্দি। Johnny, Johnny, yes, Papa. Eating sugar, no, Papa. Telling lies, no, Papa. Spinning your mouth, ha, ha, ha. ফ্ৰেণ্ডছ, এইটো অকণমান সময়ৰ কাৰণেহে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। তো ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। ৰিহানৰ লিখা পঢ়া হৈ গ'ল, এতিয়া ৰিহানে খানা খাই শুই দিব। তো ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।